হে দোস্ত আপোনালোকেতো জানে মাঝে মাঝে মই মোবাইল কম্পিউটাৰ ল্যাপটপ কেমেৰা এইবিলাক টেকনলজিৰ পৰা অলপমান লুকাই চুৰকৈ পলাই আহি হলেও আমাৰ মাইণ্ডটোৰ কিছুমান টেকনলজিৰ কথা ক'বলৈ চেষ্টা কৰো বুজিবলৈ চেষ্টা কৰো মাইণ্ডটোৰ ভিতৰত কি চলি থাকে আমাৰ আৰু তেনেকুৱা চলি থকা এটা বস্তুৰ নাম হৈছে প্ৰেম এটা মহাসাংঘাতিক টেকনলজি প্ৰেম কাৰণ দিনটোত এবাৰ নহলে এবাৰটো আমি প্ৰেমৰ কথা চিন্তা কৰোৱে আপোনাৰ লাজ লাগিব পাৰে কিন্তু আপুনিও কৰে দিনটোত এবাৰ নহলেও এবাৰ যে হেই যেতিয়াৰ পৰা জনা হৈছো এবাৰ নহলেও এবাৰ চিন্তা কৰোৱে একচুয়ালি এই বস্তুটো কি কেতিয়া আমি ক'ব পাৰো যে সঁচাকৈ আমি প্ৰেমত পৰিছো ৰিয়েল প্ৰেম কি কেতিয়া আজি অলপমান এই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু চেষ্টা কেনেকৈ কৰিম মই যি জানো মই যি বুজো মই যি শিকিছো সেইখিনি মোৰ মুখেৰে ক'বলৈ চেষ্টা কৰিম বহুতৰ লগত মোৰ মতটো মিলি যাব বহুতৰ লগত মিলি নাযায় কিন্তু যাওকে বা নাযাওকে চেষ্টা কৰাতনো কি যায় টকা পইচা নালাগে চেষ্টা কৰাৰ কাৰণে তো বলক আমি সকলোৱে মিলি চেষ্টা কৰো প্ৰেমক বুজিবলৈ চাওক মোৰ মতে দিয়ক এইটো মোৰ একদম পাৰ্সোনেল ভিউ মোৰ মতে প্ৰেমৰ প্ৰথম স্টেপ কি জানেনে আপুনি যদি প্ৰেম কৰিব ইচ্ছা কৰিছে যিকোনো বস্তুক অকল গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এই প্ৰেমৰ কথা কোৱা নাই যিকোনো এটা বস্তুক আপুনি প্ৰেম কৰিব যাওক এটা কুকুৰক প্ৰেম কৰিব যাওক কুকুৰ মানে ডগ মানুহক কুকুৰ বুলি কোৱা নাই মই বহুতেৰ কুকুৰ মানুহ বুলি ভাবিব সো যদি আপুনি যিকোনো বস্তুক প্ৰেম কৰিব যায় পোন প্ৰথমতে আপুনি নিজক ভাল পাব লাগিব কাৰণ যিজন মানুহে নিজক ভাল পাব নাজানে তেও কোনো বস্তুকে ভাল পাব নাজানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডটো বহুত পিছৰ কথাটো এনেকুৱা যদি আপোনাৰ লগতে মৰম নাই আপুনি বেলেগক মৰম কেনেকৈ দিব হে ক'ৰ পৰা দিব যদি আপোনাৰ লগতে টকা নাই আপুনি বেলেগক টকা ক'ৰ পৰা দিব হে প্ৰথমতে আপোনাৰ লগত থাকিব লাগিব না টকা নিজৰ বাবে তাৰ পাছতহে আপুনি বেলেগক দিব পাৰিব মৰমটো ঠিক তেনেকুৱা পোন প্ৰথমতে আপুনি নিজক কৰিব পৰাকে মৰম থাকিব লাগিব তাৰ পাছতহে বেলেগক আপুনি মৰম দিব পাৰিব যদি নিজৰ লগতে নাথাকে কেনেকুৱা হ'ব আপোনাৰ নিজৰ লগতে ধৰক টকা পইচা নাই বেলেগে খুজিছে টকা পইচা আপুনি ক'ৰ পৰা দিব ধাস্তাৰ কৰি দিলাক ধৰক আনি পেলে তাৰ পিছত কি হ'ব আপুনি আশা কৰি থাকিব যে তাক পইচাটো দিলুৱে কেতিয়াবা ঘূৰাই দিয়ে এতিয়া পইচাটো কেতিয়াবা ঘূৰাই দিয়ে এনেকৈ আশা কৰি থাকিব লগা হ'ব আৰু মৰমো ঠিক তেনেকুৱা যদি আপোনাৰ লগতে মৰম নাই নিজৰ অন্তৰত নিজক কৰিবলৈ মৰম নাই আপুনি যদি বেলেগক মৰম দিয়েও সেই মৰমখিনি কেতিয়া ঘূৰাই পাব তাৰ আশা কৰি থাকোতে আপোনাৰ দিন যাব যে মৰম দিলু মই বা কেতিয়া পাও এনেকৈ আশা কৰি থাকিব আপুনি কিন্তু যদি আপোনাৰ অন্তৰত বহুত মৰম আছে নিজতকৈও বহুত বেছি মৰম আছে আপুনি কেতিয়াও মৰম দিয়াৰ পিছত আশা নকৰে আপুনি এজনী ছোৱালী ভাল পাওক বা আপুনি যদি ছোৱালী এজনী ল'ৰা ভাল পাওক যদি আপুনি নিজক বহুত বেছি ভাল পায় না আপুনি আশা নকৰে যে মই তাক ইমান ভাল পাওঁ হিও যাতে মোক ইমান ভাল পায় এনেকৈ আশা নকৰে আশা কোনি কৰে মই ক'লোৱে যাৰ হাতত পইচা নাই ধাৰ কৰি আনি পইচা দিছে সিহে আশা কৰিব যে পইচাখিনি মোক ঘূৰাই দিয়ক সো প্ৰেম কৰিলে কেতিয়াও আশা নকৰিব কাৰণ এক্সপেক্টেশন কেতিয়াও প্ৰেম নহয় প্ৰেমত এক্সপেক্টেশন আহে কিন্তু এক্সপেক্টেশন প্ৰেম নহয় আশা বিহীনভাৱে প্ৰেম কৰক যে মই প্ৰেম কৰিছো আৰে মই নিজকটো কৰোৱে আৰু মোৰ লগত প্ৰেম আছে তাৰ পিছতহে কৰিছো এতিয়া সি মোক দিয়ে নিদিয়ে মোৰ কোনো কথা নাই দিলেও দিব নিদিলেও দিব দিলে নিদিলে নাই মোৰনো কি প্ৰব্লেম মইতো নিজক মৰম কৰিয়ে আছো মোক বেলেগৰ মৰমৰ প্ৰয়োজন নাই যদি এনেকৈ ভাবি আপুনি প্ৰেম কৰিব পাৰে দিছ ইজ ৰিয়েল লাভ এইটো এক নম্বৰ ষ্টেপ মানে এক নম্বৰ ষ্টেপ সেইটোৱেই আপুনি যদি দুখত আছে সুখ পাবলৈ প্ৰেম নকৰিব বেছি দুখ পাব প্ৰেমত কাৰণ আপোনাৰ মেইন ধান্দাই প্ৰেমৰ পৰা সুখ পোৱা প্ৰেম কেতিয়া কৰক আপুনি সুখত আছে সেই সুখখিনি বেলেগকো দিব চেষ্টা কৰিছে তেতিয়াহে আপুনি প্ৰেম কৰক কাৰণ বেলেগৰ পৰা সুখখিনি নাপালেও আপোনাৰ তাত আছেই ধুনীয়াকৈ চলি যাব পৰা 2 নম্বৰ ষ্টেপ কেতিয়াও নিজতকৈ বেছি বেলেগক মৰম কৰিব নাযাব সকলোতকৈ ফাৰ্ষ্ট নিজক ৰাখক তাৰ পাছতহে বেলেগক মৰম কৰিব যাওক কথাটো এনেকুৱা আপোনাৰ লগত আছিল 10 টকা
আপুনি নিজৰ লগত 1 টকা নাৰাখিলে পুৰা 10 টকাই আপুনি দি দিলে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক দি দিলে এতিয়া যদি সেই 10 টকা বা 20 টকা নি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে নিজে খাই থৈ দিয়ে আপুনি ভিক্ষাৰী হ'ব আপুনি ভিক্ষা খুজিব লাগিব সো আপুনি নিজৰ লগত কমসে কম 6 টকা ৰাখক 4 টকা দিয়ক যাতে সেই 4 টকা লৈ যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে পলায়ও যায় আপুনি যাতে ভিক্ষা খুজিব লগা নহয় মৰমৰ বাবে বেলেগৰ তাত আপুনি যাতে সেই 6 টকাটোৰে কেইদিনমান খাব পাৰে সেইখিনি মৰম যাতে আপোনাৰ লগত থাকে যে আপুনি অকলেও জীৱন নিৰ্বাহ কৰিব পাৰে কেইদিনমান সো পোন প্ৰথমতে নিজক তাৰ পাছত মা দেউতা আহে কাৰণ যিয়ে আমাক ডাঙৰ কৰিলে এই পৃথিৱীখন দেখালে তেওঁলোকতো আহিবই তাৰ পাছতহে বেলেগ বিলাক আহে কুকুৰ হ'ব পাৰে মেকুৰী হ'ব পাৰে গাৰ্লফ্ৰেণ্ড হ'ব পাৰে বয়ফ্ৰেণ্ড হ'ব পাৰে এই যাকে ভাল পায় আৰু মোবাইল হ'ব পাৰে তাৰ পিছত আহে পোন প্ৰথমতে নিজক পোন প্ৰথমতে মা দেউতাও নহয় কিন্তু কাৰণ মা দেউতাই আমাক জন্মহে দিলে যদি নিজৰ বডিতে নাথাকিলেহেঁতেন কেনেকৈ আমি দেখিলোহেঁতেন সো পোন প্ৰথমতে নিজক ভাল পাবলৈ শিকক তাৰ পাছতহে আপুনি বেলেগক ভাল পালেও সেইটো ৰিয়েল প্ৰেম হ'ব 2 নম্বৰ 3 নম্বৰ প্ৰেমৰ ফাইনেল ডেষ্টিনেশ্যন কি বাৰু আমাৰ নৰ্মেল প্ৰেমৰ কথা কৈছোঁ এই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ প্ৰেমৰ বিয়া নিশ্চয় সেয়ে হ'ব আৰু যে বহুতে ভাবে আমি সঁচাকৈ প্ৰেম কৰিছোঁ বিয়া পাতিম কিন্তু এইটো ভাবিব যোৱাৰ আগত আপুনি এটা কথা ভাবক আপুনি বৰ্তমান কেইজন মানুহক খুৱাব পৰাকৈ সামৰ্থ্যৱান হৈছে প্ৰথমটো এজন হ'বই লাগিব আপুনি নিজক পুৰা ভালদৰে খুৱাব পৰেনে চাব তাৰ পিছত আপোনাৰ দৰে আৰু এজন মানুহক খুৱাব পাৰে নে নোৱাৰে আপুনি ভালদৰে ভাবি চিন্তি চাওক যদি পাৰে তেতিয়াহে বিয়াৰ কথা মাথা মাৰক বা ঠাণ্ডা কৰক বিয়াৰ যদি নোৱাৰে কি হ'ব প্ৰেমেৰেতো নহয় প্ৰেমেৰে কেইদিন চলিবহে প্ৰেমেৰে সংঘাত নচলে সংঘাত চলিব হ'লে এইটো লাগিব এইখন দুনিয়াত সো দুজন মানুহক চলাব পৰাকৈ আপোনাৰ এইটো আছেনে চাওক তাৰ পাছতহে বিয়া পাতক কাৰণ যিমান যি হ'লেও আমাৰ ভাৰতবৰ্ষখন এতিয়াও পেট্ৰিয়াৰ্কেল দেশ এখন মানে পুৰুষ প্ৰধান দেশ সো ৱাইফৰ পৰা যিয়ে এইবিলাক আশা কৰে যে তাই খুৱাব কিবা খুৱাব মোৰ মতে আমাৰ দেশখনত অলপমান মানে নাই মোৰ মতে ভাল নহয় এইটো সো অলপমান এইটোৰেও ভাবিব এইটোৰে ভাবতকৈ বহুতে কয় প্ৰেম বোলে হাৰ্টৰ পৰা হয় কিন্তু ইয়াৰ পৰা সেইটোহে হ'ব যে একদম আৰু নিজক পাহৰি গৈছোঁ প্ৰেমত পৰি আছোঁ কিন্তু ঘৰত যেতিয়া আটা আনিব লাগিব চুজি আনিব লাগিব এইটোৰে নহ'ব এইটো লাগিব কাৰণ এইটো দিব অলপমান কথাবিলাক কঠিন লাগিছে আপোনালোকৰ যদি খুব ভালদৰে কাৰোবাক ভাল পাই আছে কিন্তু মই সদায় ৰিয়েলিটিটো দেখাব চেষ্টা কৰোঁ যিটো ৰিয়েল সেইটো দেখাব চেষ্টা কৰোঁ যাতে বিপথে পৰিচালিত নহয় এইখিনিয়ে আৰু প্ৰেমনো কি সকলোতকৈ ডাঙৰ শক্তি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মই ক'লোৱেই এজন মূৰ্খ ল'ৰা একদম মূৰ্খ সি মেট্ৰিকত ফেইল কৰিবই গেৰাণ্টি আজি ধুনীয়া ছোৱালী এজনী আহি তাক কওক যে তুমি যদি ফাৰ্ষ্ট ডিভিজন পোৱা মই তোমাৰ লগত প্ৰেম কৰিম সি পাগলে দিন ৰাতি পঢ়িব যেনেকৈ নহওক ফাৰ্ষ্ট পাবই ইমান ডাঙৰ শক্তি প্ৰেম ইমান ডাঙৰ মহাভাৰতৰ যুদ্ধ ৰামায়ণৰ যুদ্ধ কিহৰ কাৰণে এইবিলাক মেইনলিটো প্ৰেমে না ইমান ডাঙৰ শক্তি সো এই শক্তিটোক বুজিবলৈ চেষ্টা কৰক জাষ্ট শক্তিটোৰ লগত যুদ্ধ কৰিব যায় সেই যুদ্ধ ক্ষেত্ৰত আপুনিও মাৰা নাযাব আৰু যাক ভাল পাবলৈ গৈছে তাইকো মাৰি নেপেলাব সো বুজি পালে যদি বুজি পালে ভিডিঅ'টো লাইক কৰক সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এইখিনিত থকা বি নামৰ চিম্বলটোত ক্লিক কৰি প্লিজ বেয়া নাপাব এনেকুৱা এটা ভিডিঅ' বনোৱাৰ কাৰণে কাৰণ এইটো এটা সেনচিটিভ টপিক হয় বহুত বেছি সেনচিটিভ টপিক শিকিব লগা জানিব লগা বুজিব লগা টপিক কাৰণ আজিকালি চাব আপোনালোকে আগৰ দিনত বাৰু প্ৰেমটো অলপ বেলেগ আছিল ইমান মানুহে মাথা মাৰি থকা নাছিল কিন্তু আজিকালি টেকন'লজি আৰু মোবাইল কম্পিউটাৰ লেপটপ কিছুমান চলিতো নন ষ্টপ হোৱাটছএপতে গমে পোৱা নাই কি হৈ আছে ভিতৰত কি কৰি আছে সো আমি এই টেকনিকটো অলপ বুজাব চেষ্টা কৰিব লাগে আৰু যদি এনেকুৱা ভিডিঅ' লাগে প্ৰেমৰ ওপৰত দিবলৈ চেষ্টা কৰিম কিন্তু ইমান সহজে নহয় কাৰণ ভাবিব লাগে এনেতো কৈ দিব নোৱাৰোঁ মই কিছুমান কথা সঁচা নে মিছা এইবিলাক ভাবিব লাগে সো ক'বলৈ নিশ্চয় চেষ্টা কৰিম আজিলৈ ইমানে বাই এতিয়া আৰু মোক গাৰ্লফ্ৰেণ্ড আছে নে নহয়